নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভাল? মোৰো ভাল। আজি মই মোৰ জীৱনৰ প্ৰথমবাৰৰ বাবে ফ্লাইটত উঠিবলৈ গৈ আছোঁ। ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি যাকৰে আমি ৰাস্তালৈ গৈ আছোঁ। ৰাস্তালৈ গৈ আমি টেম্পু লৈছোঁ। টেম্পু লৈ এতিয়া আমি এয়াৰপৰ্ট যাওঁ। আৰু এইয়া অলপ আগত এয়াৰপৰ্টত পাই এয়াৰপৰ্ট পালোহি আৰু লগে লগে এয়া চিকিউৰিটি বহি আছে। চিকিউৰিটিজনে গেট পাছ চেক কৰি পেলাই ভিতৰলৈ যাব দিব। ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আৰু গম পাব কি ধুনীয়া লাগিব। জীৱনৰ প্ৰথমবাৰৰ বাবে বহুত এক্সাইট হৈ আছোঁ। আৰু ইয়াত টিকেট কাটিলোঁ। টিকেট কাটিং হৈ গ'ল। এতিয়া আমি ভিতৰলৈ যাব লাগিব। আৰু এটা কথা মনত এই ভিতৰলৈ যাওঁতেই চাওক এয়াৰপৰ্টটো কি ধুনীয়াকৈ সৰুকৈ বনাই থৈ দিছে। আৰু আমি যোৱা ফ্লাইটখন আহিছে আৰু এইটো এয়াৰপৰ্টৰ ভিতৰত আমি য'ত বহি আছোঁ ফ্লাইটখন আহিব। এয়া গেটত দি আমি এণ্ট্ৰি কৰিম ফ্লাইটলৈ। আৰু অৱশেষত ফাইনেলি সেইখন দেখিছে ফ্লাইটখন আহি গ'ল। আমি য'ত যাম ফ্লাইটখন আহি গ'ল জীৱনৰ প্ৰথমবাৰৰ বাবে ফ্লাইটৰ ওপৰত। অলপ কণ্টিনিউ কৰি যাওক ভিডিঅ'টো। আৰু আমি এতিয়া ভিতৰলৈ যাম। ভিতৰত আহিছোঁ, ফ্লাইটখন ওচৰত আহিছোঁ। ইয়াত ভিডিঅ' কৰিব নিদিয়ে, হ'লেও মই মনে অলপ ভিডিঅ' কৰি আনিছোঁ। আৰু লাষ্টত ফাইনেলি ফ্লাইটৰ ভিতৰৰ পৰা এইটো চব ফ্লাইটৰ ভিতৰত বহি আছোঁ। আৰু এতিয়া আমি আকাশৰ ওপৰলৈ বাহিৰত এখন এয়াৰপৰ্ট আমাৰ তেজপুৰ। আৰু এতিয়া অলপ পিছতে আমি যাম। ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। চিকিউৰিটি আৰু আমাৰ ফ্লাইট ষ্টাৰ্ট হৈ গ'ল। আৰু আমাৰ ফ্লাইটৰ ভিতৰত মানুহ চাওক। আমাৰ ফ্লাইট লাহেকৈ আগবাঢ়ি ফ্লাইট উৰিব আৰু জীৱনৰ প্ৰথমবাৰৰ বাবে ফ্লাইটৰ লগত আকাশৰ ওপৰত উৰিছোঁ আজি। কি ধুনীয়া লাগিছে। আৰু এয়া ফ্লাইট লাহে লাহে উৰিব। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'বিলাক প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি এয়া কৰি আছোঁ। যিমান ওপৰলৈ আহিছোঁ তিমান তলখন আমি কিমান সৰু দেখি আছোঁ। আৰু মোৰ ফোনটো কেমেৰাটো ইমান ভাল নহয় ন, সেইটো কাৰণে অলপ ধোঁৱা দেখিছে। অলপ ভিডিঅ'টো কণ্টিনিউ কৰি চাওক। আৰু এয়া ফ্লাইটৰ ভিতৰৰ পৰা ভিডিঅ' কৰি আছোঁ। ইয়াত মোবাইল এলাও নাই, মোবাইল উলিওৱা হ'লেও মই ব্লগিঙৰ কাৰণে অলপ মনে ভিডিঅ' কৰি আছোঁ। উইণ্ড' ছিট লৈ লৈছোঁ ভিডিঅ' কৰিবলৈ। আৰু চাওক যিমান ওপৰলৈ আহিছোঁ তিমান তলটো আমি নেদেখা হৈ আহিছোঁ। আৰু এয়া ফ্লাইটৰ ভিতৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। চাওক যিমান ওপৰলৈ আহিছোঁ তিমান নেদেখা হৈ আহিছোঁ তলখন। এয়া জীৱনৰ প্ৰথমবাৰ ফ্লাইটৰ ওপৰৰ পৰা গৈ আছোঁ, ওপৰলৈ গৈ আছোঁ। কেমেৰাটো ইমান ভাল নহয়, এইবাবে লোৱা নাই। আৰু এয়া আমি লাষ্টত আকাশৰ ওপৰত পাই গ'লোঁ। আমি ডাৱৰৰ ওচৰত পাই গ'লোঁ। গৈ চাওক ডাৱৰৰ লগত আমি গৈ আছোঁ জীৱনৰ প্ৰথমবাৰৰ আজি ফ্লাইটত উঠি ডাৱৰৰ লগত গৈ আছোঁ। এই চাওক ওচৰতে কিমান ডাৱৰ। ৱাও, জীৱনৰ প্ৰথমবাৰৰ বাবে আজি ফ্লাইটত উঠিছোঁ। ফ্লাইটত উঠিয়ে এটা বস্তু অনুভৱ মোৰ বহুত বেছি ভাল লাগিছে। ডাৱৰবিলাক ডাৱৰৰ মাজত গৈ আছোঁ। এতিয়া ডাৱৰৰ মাজত তলফালে একোৱেই নাই, নেদেখি চব ডাৱৰৰ মাজত গৈ আছোঁ। আৰু এয়া চাওক ডাৱৰৰ মাজত আমি ডাৱৰ চোৱা তলত ডাৱৰ চাওক। আৰু লাষ্টত নহয়, অৱশেষত আমাৰ ফ্লাইট
লেণ্ড কৰিব আৰু বিকজ আমি যোনখিনি আহিছোঁ সেইখিনি পালোহি ফ্লাইট লেণ্ড হ'ব আৰু হ'লেই আৰু লেণ্ড আমাৰ ফ্লাইট লেণ্ড হৈ গ'ল আৰু যদি মোৰ ভিডিঅ' আকৌ এবাৰ কৈছোঁ মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি চাইডত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব এতিয়াৰ কাৰণে বাই বাই